মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ সপ্তম অধ্যায় অসমৰ সংস্কৃতি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোক সকলোৱে শেষলৈ ভিডিঅ'টো চাবা। এতিয়া আমি অসমৰ সংস্কৃতিৰ অনুশীলনী প্ৰশ্নকেইটা চাম। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নকেইটা চাম। চোৱা, ১ নম্বৰ উত্তৰ লিখা। ক. মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। খ. ৪বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। গ. ৩বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত ৩বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। ঘ. চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা ৪বিধ খাদ্যবস্তুৰ নাম লিখা। ঙ. শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। প্ৰথম চ. অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। এতিয়া ইয়াৰে উত্তৰকেইটা চাম। চোৱা, ক দিয়াইছিলে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। উত্তৰত হ'ব মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম হ'ল কীৰ্তন আৰু নামঘৰ। পৃষ্ঠা নং ৫০ত অসমীয়া সংস্কৃতিলৈ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানত দিয়া আছে। বেলেগ বেলেগো তোমালোকে তাতে অৱদান পাবা, তাৰ ভিতৰত যিকোনো দুটা লিখিব পাৰিবা। খ. ৪বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। উত্তৰ: ৪বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হ'ল দুগদুগী, সাতসৰী, গলপতা আৰু জোনবিৰি। গ. ৩বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত ৩বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰ: নৃত্যৰ নাম ১ নম্বৰত মই লিখিছোঁ বিহু নৃত্য আৰু বাদ্যযন্ত্ৰ হ'ল ঢোল বিহু নৃত্যৰ লগত। সত্ৰীয়া নৃত্য খোল আৰু ভোৰতাল নৃত্যৰ লগত ভোৰতাল বজোৱা হয়। তোমালোকে এনেকৈ লিখি ল'বা। খ প্ৰশ্ন চোৱা, চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা ৪বিধ খাদ্যবস্তুৰ নাম লিখা। উত্তৰ: চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা ৪বিধ খাদ্যবস্তুৰ নাম হ'ল তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা আৰু তেল পিঠা। ঙ. শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ: শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ'ল ৰংঘৰ আৰু তলাতল ঘৰ। প্ৰথম চ. অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। অসমত থকা দুটা মন্দিৰৰ নাম হ'ল কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ। দুটা দৌলৰ নাম হ'ল শিৱদৌল আৰু জয়দৌল। দুখন সত্ৰৰ নাম হ'ল আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ। ইয়াৰ উপৰিও কিতাপত মন্দিৰ বা সত্ৰৰ নাম বেলেগ বেলেগ দিয়া আছে, তোমালোকে কিতাপৰ পৰা চাই বেলেগ লিখিব পাৰিবা। ২ নম্বৰ প্ৰশ্ন চোৱা, দিয়া আছে শালি ঠাই পুৰ কৰা। ক. বহাগত দেজ পালন কৰা হয়। উত্তৰ হ'ব বহাগ বিহু। খ. খেৰাই পূজা দেজ পালন কৰে। উত্তৰ হ'ব বড়োসকলে পালন কৰে। গ. বিহু দেজ জাতীয় উৎসৱ। এইটো হ'ব অসমৰ জাতীয় উৎসৱ। খ. মিচিংসকলে দেজ পালন কৰে। এইটো হ'ব আলি আয়ে লৃগাং। ঙ দিয়া আছে চোৱা, কৰম পূজা দেজ পালন কৰে। কৰম পূজা আদিবাসীসকলে পালন কৰে। ইয়াতে চোৱা, ৰঙা কলমেৰে দাগ দিয়াখিনি শালি ঠাই পুৰ কৰা আছিলে। তোমালোকে ভিডিঅ'টোৰ পৰা চাই লিখি ল'বা। ৩ নম্বৰ প্ৰশ্ন দিয়া আছে চোৱা, অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। ইয়াতে তোমালোকৰ কিতাপত পেজ নম্বৰ 50ত, এইটো চোৱা পেজ নম্বৰ 50ত অসমীয়া সংস্কৃতিলৈ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান, এইখিনিৰ পৰা তোমালোকে 10টা বাক্য লিখিব পাৰিবা। মই ইয়াতে চিন দি থৈছোঁ চোৱা, অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয়ৰ ডোলেৰে বান্ধিছিল। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত-মাত, ভাওনা, সবাহ, নামঘৰ আৰু খোলতালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদি সৃষ্টি কৰি অসমীয়া সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশাল কোৱা হয়, য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা
সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈও সক্ষম হৈছে। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰততে সন্মান পাইছে। শংকৰদেৱৰ অৱদানে অসমৰ সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তোমালোকে এইখিনি লিখিলে হ'ব। ইয়াৰে 4 নম্বৰ প্ৰশ্ন দিয়া আছে, চোৱা চমুটোকা লিখা। ক বিহু, খ পুতলা নাচ, গ অসমীয়া ভাষা, ঘ সত্ৰীয়া নৃত্য আৰু ঙ উৎসৱ পাৰ্বণ। বিহু, চোৱা বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহু কৃষিভিত্তিক উৎসৱ। বিহু তিনিটা: বহাগ বিহু বহাগ মাহত, মাঘ মাহত মাঘ বিহু আৰু কাতিত কাতি বিহু পালন কৰা হয়। বহাগ বিহুক ৰঙালী বিহু, মাঘ বিহুক ভোগালী আৰু কাতি বিহুক কঙালী বুলিও জনা যায়। এইটোৰ এইখিনি লিখিলে হ'ব। খ দিয়া আছে, চোৱা পুতলা নাচ। অসমৰ সংস্কৃতিৰ জগতখনত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা নাট্য অনুষ্ঠানৰ ভিতৰত এটা হ'ল পুতলা নাচ। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। গ অসমীয়া ভাষা। অসমৰ স্থানীয় ভাষা অসমীয়া। অসমীয়া ভাষাই সংস্কৃতিৰ ভেটি টনকিয়াল কৰি সকলোকে একগোট কৰি এখন বহল সমাজ গঢ়ি তোলাত সহায় কৰিছে। অসমীয়া ভাষাটোৰ দুটা ৰূপ, এটা কথিত আৰু এটা লিখিত। খ চোৱা সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য হৈছে মহাপুৰুষ শংকৰদেৱৰ অন্যতম সৃষ্টি। এই নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। লগতে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে। ঙ দিয়া আছে, চোৱা উৎসৱ পাৰ্বণ। সকলো জাতি জনজাতিয়ে নিজা নিজা উৎসৱ পাৰ্বণ পালন কৰে। উৎসৱ পাৰ্বণবোৰে একোটা জাতিৰ সংস্কৃতি প্ৰতিফলিত কৰাত সহায়ক হয়। কিছুমান উৎসৱ পাৰ্বণ কৃষিৰ লগত জড়িত আৰু আন কিছুমান ধৰ্মৰ লগত জড়িত। যেনে অসমৰ জাতীয় উৎসৱ বিহু কৃষিৰ লগত আৰু ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মৰ লগত জড়িত। 5 নম্বৰ চোৱা ক অংশৰ লগত খ অংশ মিলোৱা। মই ইয়াতে উত্তৰ হিচাপে লিখি দিছোঁ, তোমালোকে কাৰচিনেৰে মিলাবা। তেজপুৰত চোৱা অগ্নিগড়, কামৰূপ পুৱামক্কা, গোৱালপাৰা সূৰ্যপাহাৰ, ধুবুৰী টেগ বাহাদুৰৰ গুৰুদ্বাৰ, কাছাৰ ভুৱন পাহাৰৰ মন্দিৰ। তোমালোকে এনেকৈ কিতাপত কাৰচিনেৰে মিলাবা। আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ।